মাননীয় চেয়াৰমেন ডাঙৰীয়া, আজি বেগে যোৱাকালি অসমৰ মাননীয় গভৰ্ণৰ ডাঙৰীয়াই যিখিনি বক্তব্য ৰাখিছিল, তেখেতৰ ধন্যবাদ সূচক হিচাপে যি প্ৰস্তাৱ সতীৰ্থ বিধায়ক ৰূপক শৰ্মা ডাঙৰীয়াই ৰাখিছে, তাৰ প্ৰতি সমৰ্থন জনাই মই কেইষাৰমান কথা ক'ব বিচাৰিছোঁ। মহামান্য গভৰ্ণৰ ডাঙৰীয়াৰ যিখিনি বক্তব্য দাঙি ধৰিছে, তাত যোৱা বিগত 5 বছৰ যিখিনি অসম চৰকাৰৰ যিখিনি পদক্ষেপ, সেইখিনি যথেষ্ট ইয়াত প্ৰকাশ পাইছে। আৰু বিশেষকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিখিনি পদক্ষেপ আৰু পদক্ষেপৰ জৰিয়তে যিখিনি অগ্ৰগতি লাভ কৰিছে অসম চৰকাৰে, এই গোটেইখিনি প্ৰতিচ্ছবি মহামহিম গভৰ্ণৰ ডাঙৰীয়াৰ যিটো অভিভাষণ তাত ফুটি ওলাইছে। বিশেষকৈ যোৱা 5টা বছৰত অসমত বিভিন্ন দিশত পৰিৱৰ্তন হোৱা আমি দেখিবলৈ পাইছোঁ। শিক্ষাৰ ক্ষেত্ৰতে হওক বা স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰতে, আমাৰ যাতায়াতৰ ক্ষেত্ৰত যথেষ্ট পৰিৱৰ্তন হৈছে আৰু যথেষ্ট উন্নয়ন হৈছে। যিহেতু এই চৰকাৰে সকলোৰে সম উন্নয়নৰ কথা আগত ৰাখি কাম কৰিছিল আৰু যথেষ্ট দ্ৰুতগতিত কামবিলাক কৰিছে। আৰু সেইকাৰণে আমি অসমৰ বিভিন্ন জনগোষ্ঠী আৰু চুকেখনে গোটেই অঞ্চলখিনি যথেষ্ট আগবাঢ়ি গৈছে। সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ দিছোঁ, লগতে গভৰ্ণৰ মহোদয়কৈ ধন্যবাদ দিছোঁ। তেখেতৰ বক্তব্যত, তেখেতৰ অভিভাষণৰ যিখিনি অসমৰ ছবি, যোৱা 5টা বছৰ উন্নয়নৰ যি ছবি দাঙি ধৰাৰ কাৰণে, বিশেষকৈ তেখেতৰ ৰিপৰ্টত, তেখেতৰ অভিভাষণত মাত্ৰ এটা কথাই ৰৈ যোৱা যেন লাগিল। সেয়ে হ'ল যোৱা 2020 চনত যি BTR চুক্তি হৈছিল, চুক্তিৰ যিখিনি দফা আছিল, এই দফাখিনিৰ কোনখিনি ৰূপায়ণ হ'ল, কিমানখিনি ৰূপায়ণ হ'লে বাকী থাকিল, এই কথাখিনি ইয়াত উল্লেখ কৰা দেখা নাপালোঁ। মাত্ৰ এটা বিষয় ইয়াত উল্লেখ আছে যে BTR চুক্তিমতে কোকৰাঝাৰ জিলাৰ বাঁশবাৰীত এটা ৱাগন অভাৰহলিং ৱৰ্কশ্বপ নিৰ্মাণ কৰা হ'ব বুলি যিটো উল্লেখ আছিল, সেইটো কৰা হ'ব বুলি তেখেতে দাঙি ধৰিছে, কিন্তু বাকী দফাখিনি তেখেতে উল্লেখ কৰা নাই। আৰু সেইকাৰণে আমাৰ BTR অঞ্চলৰ ৰাইজৰ মনত এটা সন্দেহ থাকি গ'ল যে BTR যি চুক্তি, তাৰ এটা দফাও ইমপ্লিমেণ্ট নহ'ল নেকি, তেনেকৈ এটা ভবাৰ থল থাকি গ'ল। আৰু সেইটো কেনেকৈ ৰৈ গ'ল মই ভাবি পোৱা নাই। কিন্তু BTR চুক্তিৰ দফাসমূহ যথেষ্ট ইমপ্লিমেণ্ট হৈছে। প্ৰায় 80% আমাৰ যিখিনি দফা আছে তাৰে 80% ইমপ্লিমেণ্ট হ'ল, মাত্ৰ 20% ৰৈ গ'ল, আৰু সেইখিনি মেজৰ পৰ্চনখিনি ৰৈ গ'ল। আৰু সেইখিনি আমাৰ BTR অঞ্চলৰ ৰাইজে জনাটো উচিত বুলি মই ভাবোঁ, আৰু সেইকাৰণে সেইটো উল্লেখ হ'লে খুব ভাল হ'লহেঁতেন। বিশেষকৈ আমাৰ এই চুক্তিৰ যিহেতু বড়ো জনগোষ্ঠীৰ আন্দোলন পৰিসমাপ্তি কৰিবৰ কাৰণে কৰা হৈছিল, আৰু লগতে সশস্ত্ৰ সংগ্ৰাম নাইকিয়া কৰিবৰ কাৰণে কৰা হৈছিল, এটা শান্তি স্থাপন কৰাৰ কাৰণে কৰা হৈছিল, আৰু সেই সকলোবোৰ উদ্দেশ্য আগত ৰাখি যিহেতু কৰা হৈছিল, সেইকাৰণে এই চুক্তি ৰূপায়ণৰ যথেষ্ট গুৰুত্বপূৰ্ণ বিষয় হয়। আমাৰ এতিয়াও কেইবাটাও গুৰুত্বপূৰ্ণ দফা ইমপ্লিমেণ্ট কৰা হোৱা নাই, আৰু সেইটো কৰা উচিত বুলি মই ভাবোঁ, আৰু সেইকাৰণে চৰকাৰৰ ওচৰত এইখিনি দৃষ্টিগোচৰ ৰাখিব বিচাৰিছোঁ। এটা হ'ল আমাৰ এই আন্দোলনত জড়িত যিসকল সশস্ত্ৰ সংগ্ৰাম কৰা সদস্য আছিল, NDBৰ কৰ্মীসকল, তেখেতসকলৰ এগেইনষ্টে যিবোৰ কেছ দায়েৰ কৰা হৈছিল, সেইখিনি কেছ উইথড্ৰ কৰাৰ বিষয়টো থাকি গ'ল। আমাৰ এতিয়ালৈকে 340টা কেছ উইথড্ৰ কৰা হ'ল, আৰু 650টা কেছ এতিয়াও পেণ্ডিং হৈ আছে উইথড্ৰ কৰিবৰ কাৰণে। আৰু তেনেকুৱা পেণ্ডিং হৈ থকাৰ কাৰণে বহুতো NDBৰ ফৰ্মাৰ কেডাৰসকলৰ মাজে মাজে ৱাৰেণ্ট আহে, তেওঁলোকৰ ঘৰৰ পৰা লুকাই থাকিব লগা হয়। আৰু এই সমস্যাটো যাতে সমাধান হয়, তাৰ কাৰণে চৰকাৰৰ ওচৰত অনুৰোধ কৰিব বিচাৰিছোঁ যে
যিমানখিনি কেছ আছে গোটেইখিনি সোনকালে উইথড্ৰ কৰিব লাগে লগতে যিসকলে ইতিমধ্যে কনভিক্টেড হৈ জেলত আছে ৰঞ্জন এমাৰী ডাঙৰীয়াকে ধৰি অন্যান্য যিসকল আছে তেওঁলোকক জেলৰ পৰা ৰিলিজ কৰাৰ ব্যৱস্থাখিনি চৰকাৰে সোনকালে তৎপৰতা ল'ব লাগে তাৰপিছত আমাৰ এক্স গ্ৰেচিয়া দিয়াৰ এটা কিবা আছিল বেকে যোৱা সংগ্ৰাম হৈ থকা সময়ত যিখিনি NDBৰ সদস্য আৰু লগতে তেওঁলোকৰ সমৰ্থক যিসকল শ্বহীদ হ'ল তেওঁলোকৰ কাৰণে তেওঁলোকৰ পৰিয়ালবিলাকক এককালীন সাহায্য দিয়াৰ কথা 5 লাখ সেইখিনি এতিয়ালৈকে বহুত বাকী আছে মাত্ৰ 838 গৰাকী শ্বহীদৰ পৰিয়ালক এক্স গ্ৰেচিয়া দিয়া হৈছে এতিয়াও 2223 গৰাকীৰ বাকী আছে সেইখিনি সোনকালে দিয়াৰ ব্যৱস্থাখিনি কৰিব লাগে তাৰপিছত NDBৰ প্ৰাক্তন কৰ্মীসকলক পুনৰ সংস্থাপনৰ কাৰণে 4 লাখ দিয়াৰ ব্যৱস্থা আছিল এতিয়ালৈকে 4840 গৰাকীক দিয়া হ'ল আৰু এতিয়াও বহুত বাকী আছে প্ৰায় 700 গৰাকীৰ বাকী আছে সেইখিনি দিয়াৰ ব্যৱস্থাখিনি কৰিব লাগে আৰু এটা দফা হ'ল এইটো বাউণ্ডাৰী এক্সটেনশ্যন এগ্ৰিমেণ্ট মতে বিটিআৰ এগ্ৰিমেণ্ট মতে বৰ্তমান 5 নৈৰ পৰা লখিমপুৰ জিলাৰ শিমলুগুৰিলৈকে এক্সটেনশ্যন কৰাৰ কথা আছে আৰু এইখিনি কিছু বাকী আছে বিশেষকৈ আমাৰ শোণিতপুৰ জিলা আৰু বিশ্বনাথ জিলাত বহুতো FRA ইমপ্লিমেণ্ট হ'বলৈ বাকী আছে STN ট্ৰেডিশ্যনেল ফৰেষ্ট ৱেলফেয়াৰ এক্ট 2006 সেইখিনি ইমপ্লিমেণ্ট কৰিব বাকী আছে সেইখিনি ইমপ্লিমেণ্ট কৰিব নোৱাৰাৰ কাৰণে বাউণ্ডাৰী এক্সটেনশ্যন আধাৰুৱা হৈ আছে আৰু সেইখিনি ব্যৱস্থা যাতে অসম চৰকাৰে তৎপৰতা লয় সেইখিনি অনুৰোধ থাকিল যাতে আমি বাউণ্ডাৰীখিনি এক্সটেনশ্যন কৰিব পাৰোঁ কাৰণ বাউণ্ডাৰী এক্সটেনশ্যনখিনি কমপ্লিট হ'লে আমাৰ ডিলিমিটেশ্যন আকৌ হ'ব বিটিআৰ অঞ্চলৰ আৰু বৰ্তমানৰ 40 সমষ্টিৰ পৰিৱৰ্তে তাত 54 সমষ্টি কৰা হ'ব আৰু সেইখিনি এতিয়া বাকী আছে আৰু সেইখিনি ইমপ্লিমেণ্ট কৰাৰ প্ৰয়োজন আছে তাৰোপৰি আমি বিচাৰোঁ যে যিহেতু চুক্তিৰ জৰিয়তে বিটিআৰ অঞ্চলত কিছুমান ইণ্ডাষ্ট্ৰী গঠন কৰাৰ এটা প্ৰস্তাৱনা আছে আৰু এই প্ৰস্তাৱনাৰ এটা পাৰ্ট হিচাপে কোকৰাঝাৰ জিলাৰ বাছবাৰীত যে ৱাগন অভাৰঅলিং ৱৰ্কশ্বপ গঠন কৰাৰ সিদ্ধান্ত আছে সেইটো ইমপ্লিমেণ্ট হ'ব লাগে লগতে চুক্তিত আৰু এটা দফা আছিলে সেইটো হ'ল বিটিআৰ অঞ্চলত এটা ইণ্ডাষ্ট্ৰিয়েল পলিচি গঠন কৰিব লাগে আৰু ইয়াত অসম চৰকাৰ আৰু ভাৰত চৰকাৰে লগতে কাউন্সিল চৰকাৰৰ লগত লগ লাগি এই পলিচি গঠন কৰিব লাগে এইখিনি এতিয়ালৈকে কৰি দিয়া হোৱা নাই আৰু এইখিনি কৰাটো আমি বিচাৰোঁ তাৰপিছত আৰু এটা কিবা এটা হ'ল যে বিটিআৰ চুক্তিতে আমি বড়ো কছাৰী ৱেলফেয়াৰ কাউন্সিল পাইছিলোঁ বিশেষকৈ বিটিআৰ অঞ্চলৰ বাহিৰত থকা যিখিনি বড়ো সেইখিনি লৈ এটা অট'নমাছ কাউন্সিল কৰা হৈছিল এতিয়া সেই কাউন্সিল গঠন কৰা হ'ল কিন্তু তাতে এতিয়ালৈকে সমষ্টি গঠন কৰা হোৱা নাই ফলত নিৰ্বাচন পাতিব পৰা নাই আৰু সেইখিনি ব্যৱস্থা অতি সোনকালে কৰিব লাগে সেইখিনি ডিমাণ্ড ৰাখিছোঁ আৰু 1 মিনিটমান সময় বিচাৰিছোঁ মাননীয় সভাপতি মহোদয় তাৰপিছত আমাৰ বিটিআৰ অঞ্চলৰ যিটো জনসংখ্যা সেই অনুসৰি আমাৰ যিটো বছৰি SOPটিৰ বাজেট ধৰা সেইটো খুব কম হয় বিগত বছৰলৈকে যোৱা বছৰ আমি বিটিআৰ অঞ্চলৰ উন্নয়নৰ কাৰণে যিটো বাজেট ধৰা হৈছিল প্ৰায় 1100 ক্ৰ'ৰ পাইছিলোঁ 1100 ক্ৰ'ৰ পাইছিলোঁ তাৰ আগৰ বছৰবিলাকত প্ৰায় 800 ক্ৰ'ৰ পাইছিলে কিন্তু এইখিনি আমাৰ যথেষ্ট কম হয় যিহেতু আমি 35 লাখ আমাৰ পপুলেশ্যন আছে আৰু এইখিনি যিখিনি বাজেটীয়া সেইখিনি অকল GADৰ কাৰণে এমপ্লয়িজ দৰমহাৰ কাৰণে যথেষ্ট হয় তাৰ বাদে উন্নয়নৰ কাম কৰিব পৰা নাযায় ইনফ্ৰাষ্ট্ৰাকচাৰ কাম কৰিব পৰা নাযায় সেইকাৰণে আমি বিচাৰোঁ অন্ততঃ বিটিআৰৰ যিটো ইয়াৰলি বাজেট SOPটিৰ নামত দিয়া হয় সেইটো অন্ততঃ মিনিমাম 2000 ক্ৰ'ৰ ইয়াৰলি দিলে আমাৰ কাৰণে যথেষ্ট কামত আহিব আৰু সেইখিনি অনুৰোধ আহিছে আমাৰ অসম চৰকাৰে যদি এইখিনি মনত ৰাখে লগতে আৰু এটা বিষয় দাঙি ধৰিব বিচাৰিছোঁ যে আমাৰ বিটিআৰ অঞ্চলত যোৱা 5টা বছৰ আমি UPPL চৰকাৰ থাকোঁতে এটা হিচাপ কৰিছোঁ যে বিটিআৰ অঞ্চলত যিমান ৰাস্তা আছে যিমান দলং আছে গোটেইখিনি বনাবৰ কাৰণে আমাক প্ৰায় 4000 ক্ৰ'ৰ পইচা দৰকাৰ হয় আৰু সেইখিনি একেবাৰতে ইমপ্লিমেণ্ট কৰাটো সম্ভৱপৰ নহয় সেইকাৰণে অন্ততঃ অহা বছৰৰ পৰা অহা ফাইনেন্সিয়েল ইয়াৰৰ পৰা এটা 5-year প্লেনিং যদি বিটিআৰ অঞ্চলৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ কাৰণে ধৰা হয় আৰু সেইখিনি ব্যৱস্থা চিন্তা চৰ্চা কৰি অসম চৰকাৰে সিদ্ধান্ত ল'লে তাৰ কাৰণে অনুৰোধ জনাই
আমাৰ মাননীয় গভৰ্ণৰ ডাঙৰীয়া যি প্ৰস্তাৱনা তাৰ প্ৰতি সমৰ্থন জনাই যি প্ৰস্তাৱ সতীৰ্থ বিধায়ক ডাঙৰী হৈছিল তাৰ সমৰ্থনত এইখিনি বক্তব্য ৰাখিলোঁ। ধন্যবাদ। Thank you.